নমস্কাৰ আমাৰ হেলথ অসম ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি জনাবলৈ ওলাইছোঁ পাণ তামোলৰ কিছু উপকাৰ আৰু অপকাৰৰ বিষয়ে। যদি আপুনি তামোল খাই ভাল পায় তেনেহ'লে আমাৰ এই ভিডিঅ'টো এবাৰ চাব আৰু তাৰ পৰা আপুনি গম পাব তামোলৰ পৰা কিমান অপকাৰ আৰু উপকাৰ হয়। তাৰ আগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে অনাগত দিনত এনেকুৱা ভিডিঅ'বিলাক পাই থাকে। গুৱা বা তামোল পাণ বৰকৈ খায় নেকি? অপকাৰিতা আৰু উপকাৰিতা দুয়োটাই আছে ইয়াৰ। বটা বা শৰাইত তামোল পাণ এযোৰ যেন অসমীয়াৰ অনন্য পৰিচয়। গুৱা তামোল পাণ খিলি আদি নামেৰে জনা এই অসমীয়াৰ সমাজৰ এক অপৰিহাৰ্য অংগ। অসমৰ বহু লোকেই ভাত খাই উঠি এখন তামোল পাণ নোখোৱাকৈ থাকিব নোৱাৰে। তাৰে মাজত আৰু কিছু লোকে আকৌ অত্যাধিক মাত্ৰাত খাই এই মুখৰোচক বিধ। পাছে এই তামোল পাণ অত্যাধিক খালে ইয়াৰ ফলত বহু ক্ষতি হ'ব পাৰে। ভয়ংকৰ ৰোগতো আক্ৰান্ত হ'ব পাৰে আপুনি। অতীজৰে পৰা তামোল পাণৰ অলৌকিক গুণ থকা বুলি ধৰা হৈছে। অসমৰ গ্ৰাম্য জীৱনত তামোল পাণেৰে মন্ত্ৰ কৰাকে আহুতি কৰা বুলি কোৱা হৈছিল। এই তামোল পাণেৰে উপকাৰিতাও আছে আৰু অপকাৰিতাও আছে। তামোলৰ উপকাৰিতা। অসমৰ বহুতো বন দৰৱত তামোল পাণ আৱশ্যকীয় উপাদান। অসমৰ বেজ কবিৰাজসকলে পেটৰ বিষ দাঁতৰ বিষ আদিত তামোল উপকাৰী বুলি গণ্য কৰিছিল। তামোলৰ পিক গৰুৰ ছাল আৰু চকুৰ বেমাৰৰ দৰৱ হিচাপে ব্যৱহাৰ কৰিছিল। তামোল পাণে হজম শক্তি বঢ়ায়। তামোল পাণে মুখৰ দুৰ্গন্ধ আঁতৰায়। ইয়াক মুখ সুগন্ধি হিচাপে ব্যৱহাৰ কৰা হয়। আগৰ দিনত তামোল পাণৰ সৈতে চূণ একেলগে কৰি খুন্দাত খুন্দি তাৰ ৰসেৰে কাপোৰত ৰং দিয়া হৈছিল। আৰু তামোলৰ অপকাৰিতা। কেঁচা তামোলত থকা এৰক্লিনিক এচিডৰ পৰিমাণ বেছি পোৱা যায়। সেয়েহে কেঁচা তামোল খালে সহজে মূৰত ধৰে। তামোলত থকা এৰক্লিনিক এচিডে হৃদপিণ্ডৰ কাৰ্য বৃদ্ধি কৰি শৰীৰৰ হীৰা উপহীৰা ৰক্ত সঞ্চালন তীব্ৰ কৰি তোলে। তামোলে মগজুলৈ যোৱা ৰক্ত ধমনী আৰু ৰক্তনলিকাসমূহৰ সংকুচিত কৰি তেজ চলাচলৰ গতি কমাই দিয়ে। তামোলে মূৰত ধৰাৰ ফলত কেতিয়াবা মানুহৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। তামোল অধিক পৰিমাণে খালে মুখগ্ৰহত কেঞ্চাৰ হোৱাৰ সম্ভাৱনা থাকে। উত্তৰ পূবত কেঞ্চাৰত আক্ৰান্ত হোৱা লোকৰ ভিতৰত কিছুমানৰ কাৰণ তামোল পাণৰ অত্যাধিক সেৱন। তামোলত এৰক্লিনিক, টেনিন, কেটিকেল, গেলটেনিক আদি এচিড থকাৰ কাৰণে তামোল বিষাক্ত।